বান্ধৱীসকল মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচাৰৰ সম্প্ৰচাৰিত হৈ থকা অৰণ্যমুক্ত ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে অৰণ্যমুক্ত ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। অৰণ্যমুক্ত ধাৰাবাহিকখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে অনিয়ে ভাত খাই থাকোঁতে মিতুৱে অনিক মইতো বিচনাখন ঠিক কৰি দিওঁ ৰ'বা বুলি অনিৰ আগত কৈছিলে। আৰু তেতিয়া অনিয়ে তুমি সেইবোৰ কষ্ট কৰিব নালাগে, মই নতুনকৈ ৰুম এটা চাই আছো, ভাল লাগিলে সেইটো লৈ গুচি যাম বুলি মিতুৰ আগত কোৱাত মিতুৰ মনটো বহুত বেয়া লাগিছিল। আৰু মিতুৱে তই কিয় তেনেকৈ ভাবিছ, তই নিজকে কিয় অকলশৰীয়া বুলি ভাবিছ, আমি আছো নহয়, মই থকালৈকে তোক কেতিয়াও মই বেলেগলৈ যাবলৈ নিদিওঁ, তই ইয়াতে থাকিব লাগিব। আৰু তই আৰু দুবৰি মোৰ বাবে কি হয় তোক চাগে মই বেলেগকৈ বুজাব নালাগে বুলি অনিৰ আগত কোৱা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডত দেখিবলৈ পাব অনিয়ে লিখি দিয়া গানটো মালিকৰ পুতেকে বহুত ভাল পাব। আৰু মালিকৰ পুতেকে অনিৰ ওচৰলৈ আহি তইতো সঁচাকৈ ফালি দিলি, তোক আৰু এই চাকৰিটোত মই পাৰ্মিনেট কৰি দিলো, আজিৰে পৰা তই এই কোম্পানীটোত পাৰ্মিনেট হৈ গলি বুলি অনিৰ আগত কোৱাত অনিৰ মনটো বহুত ভাল লগা দেখিবলৈ পাব। আনফালে আজিৰ খনতে নিতাই অনিক লগ ধৰিবলৈ নিউজ চেনেলটোৰ বাহিৰত আহি ৰখি থাকিব আৰু অনিয়ে ওলাই গৈ নিতাক দেখা পায়। অনিৰ মনটো বহুত ভাল লাগিব আৰু অনিয়ে তোমাক মই সেইদিনাখন লগ পালো কিন্তু তোমাৰ নামটোহে সুধিব নহল, তোমাৰ নামটো কি বুলি নিতাক সুধিব। আৰু তেতিয়া নিতাই মোৰ নামটো নিতা বুলি কোৱাত অনিৰ মনটো বহুত ভাল লাগিব আৰু অনিয়ে আপোনাৰ নামটো সঁচাকৈয়ে বহুত ধুনীয়া আৰু আপুনিও ধুনীয়া বুলি নিতাৰ আগত কব। এতিয়া বাৰু অনিয়ে মনে মনে নিতাক ভাল পাই পেলাইছে নেকি দেখিবলৈ পাব অৰণ্যমুক্ত ধাৰাবাহিকখনৰ আজিৰ খনতে। যদিহে আপোনালোকে অৰণ্যমুক্ত ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ। ধন্যবাদ।